নমস্কাৰ বন্ধুসকল ফুলৱন্ডাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ এছেন ক্ৰিয়েশ্যন হয় তো আজি আমি কথা পাতিম সমৰ্থক পোৰ্টালৰ জৰিয়তে আপোনালোকে এডমিশ্যনটো কেনেকৈ কৰিব আৰু আপোনাৰ এডমিশ্যন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন আছে আৰু আপোনাৰ এডমিশ্যন কৰাৰ আগতে আপোনাৰ কি কৰিব লাগিব এইটো ভিডিঅ' সবিশেষ জানাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিবলৈ লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব প্ৰথমতে আপোনালোকে সমৰ্থক পোৰ্টালত ভিজিট কৰিব সমৰ্থক পোৰ্টালত ভিজিট কৰাৰ পিছত আপোনালোকে এতিয়া চাব পাৰিব যে তাত লগইন অপচন আছে কিন্তু ৰেজিষ্টাৰ যেটো অপচন আছে সেই ৰেজিষ্টাৰ্ড অপচনটো নাই বহুত ধৰণৰ ইউটিউব চেনেলত আছে কি ৰেজিষ্টাৰ্ড অপচন আছে বুলি কৈ তাত ৰেজিষ্টাৰ্ড কৰি আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ৰেজিষ্টাৰ্ড হোৱা নাই আপোনালোকে চাব পাৰিব মই লিংকটো ডেসক্ৰিপচনত পিন আপ কৰি ৰাখি দিম তাৰ পৰা আপোনালোকে ৰিডাইৰেক্ট হৈ আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকে ৰেজিষ্টাৰ্ড অপচন যেটো আছে আহিছে না নাই তো প্ৰথমতে আপোনালোকে ডকুমেন্ট কি লাগিব এইটো ভিডিঅ' সবিশেষ জনাম আৰু যেতিয়া এডমিশ্যন প্ৰসেছটো আহিব বা প্ৰফাইল ক্ৰিয়েট কৰা ৰেজিষ্টাৰ্ড কৰা তেতিয়া মই সকলো ডিটেইলছ আপোনালোকৰ বাবে লৈ আহিম গুগল সাৰ্চবাৰত যাব সাৰ্চবাৰত যোৱাৰ পিছতে আপোনালোকৰ সমৰ্থক পোৰ্টাল বুলি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ পিছতে এইখন পপআপ খুলিব আৰু পপআপখন খোলাৰ পিছতে আপোনালোকে ইয়াতে গোটেই স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ যদি মোবাইল হয় তেনেহলে আপোনালোকে ইয়াতে কোণত আমাৰ ইয়াতে তিনিটা ডট আছে সেই তিনিটা ডটত আপোনালোকে ক্লিক কৰি দিব এই তিনিটা ডটত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে চাব পাৰিব যে হোম নোটিছ ইনষ্টিটিউট প্ৰগ্ৰাম ইনফৰমেশন তাৰ পিছত কন্টাক্ট মেৰিট ভ্যাকেন্সিজ এইবিলাক আছে এইবিলাক অহাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব খালি লগইন অপচনটো ইয়াতে আছে কিন্তু ৰেজিষ্টাৰ যে অপচন আছে সেই ৰেজিষ্টাৰ অপচনটো এতিয়ালৈকে আহা নাই আৰু ৰেজিষ্টাৰ্ড অপচনটো যেতিয়া আহিব মই তেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত কৰাৰ পৰা প্ৰফাইল ক্ৰিয়েট কৰাৰ পিছতে তাৰ পিছতে সিলেকশন তাৰ পিছতে ইনষ্টিটিউট সিলেকশন সকলোবিলাক আপোনাৰ A to Z দেখুৱাই দিম তো ইয়াতে লগইন অপচনত ক্লিক কৰি দিব আৰু লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ যদি আগতীয়াকৈ ৰেজিষ্টাৰ কৰিছে বা 2025-24 যেটো ৰেজিষ্টাৰ আছে সেই ৰেজিষ্টাৰ দি ইয়াতে খুলিব কিন্তু নতুনকৈ যেটো ৰেজিষ্ট্ৰেচন আৰু প্ৰফাইল যেটো ক্ৰিয়েট আছে সেইটো কিন্তু এতিয়ালৈকে ইয়াতে শো হোৱা নাই আপোনালোকে ইয়াতে চাব পাৰি আপোনালোকৰ ৰেজিষ্টাৰ যদি অপচন থাকে ইয়াতেও থাকিব কিন্তু ৰেজিষ্টাৰ ইয়াতে অপচনটো নাই তো আৰু ডকুমেন্ট কি লাগিব মই গোটেইবিলাক দেখিৱাই দি আছো আপোনালোকে এইবিলাক ডকুমেন্ট আগতে কালেক্ট কৰি লওক তাৰ পিছতে আপোনালোকৰ ৰেজিষ্টাৰ কৰিবলৈ বহিব এতি দি আছে যে ষ্টুডেন্ট নিডেড to upload the following document desired format as well as size to complete their applicant process to recent passport size photo লাগিব আৰু signature তাৰ পিছতে SSLC registration certificate তাৰ পিছতে SSLC admit card SSLC mark sheet তাৰ পিছতে SSLC pass certificate HS higher secondary যেটো registration certificate সেইখন higher secondary mark sheet খন higher secondary pass certificate আৰু bank passbook তো থকাটো mandatory হয় bank passbook লাগিবই আপোনাক আৰু কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ যদি কাষ্টৰ জেনাৰেল কাষ্টৰ কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নালাগে আপোনালোকৰ জেনাৰেল কাষ্ট যদি হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট নালাগে আৰু বাকিবোৰ যিবিলাক আছে ST SC OBC এবিলাক সকলোবিলাক কাষ্ট সাৰ্টিফিকেট লাগিব তাৰ পিছত আছে ডিসেবিলিটি সাৰ্টিফিকেট কিন্তু আপোনালোকৰ যদি ডিসেবিলিটি সাৰ্টিফিকেট দি দিব তাৰ পিছতে ইয়াতে দি আছে TGL or ex TGL certificate as applicant তো এইবিলাকে আপোনালোকৰ ডকুমেন্ট যিবিলাক আছে সেই ডকুমেন্ট বিলাক আপোনালোকে কালেক্ট কৰাৰ পিছত আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিবলৈ ওলাব তেতিয়া আপোনালোকে কি কৰিব সকলোবিলাক ডকুমেন্ট আপোনালোকে কালেক্ট কৰাৰ পিছতে ৰেজিষ্টাৰটো ষ্টাৰ্ট কৰিব আৰু যেহেতু ৰেজিষ্টাৰ অপচন যেটো আছে সেই অপচনটো এতিয়ালৈকে অহা নাই ৰেজিষ্টাৰ্ড অপচনটো যেতিয়া আহিব মই আপোনালোকক A to Z সকলোবিলাক দেখুৱাই দিম আৰু ভিডিওটো যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ